মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আহিছে বিগ ব্ৰেকিং নিউজ। পৰীক্ষা বাতিল সম্পৰ্কত সেবা আৰু ৰাজ্যৰ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক আৰু বৈঠকত আলোচনা কৰা হৈছে এই বৰ্ষত পৰীক্ষা অনুষ্ঠিত কৰা হ'বনে বাতিল কৰা হ'ব, লগতে যদি পৰীক্ষা অনুষ্ঠিত কৰা হয় কেনে পৰ্যায়ৰ মাজে অনুষ্ঠিত কৰা হ'ব এই সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, সেয়েহে অনুৰোধ কৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যাব ইয়াৰ সবিশেষ লাভ কৰিবৰ বাবে। যদি ভাল লাগে অনুগ্ৰহ কৰি লাইক কৰি দিব আৰু বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই খবৰ লাভ কৰিব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভণিতে সকলোলৈ এটি অনুৰোধ, যিসকল বন্ধু বান্ধৱীয়ে বৰ্তমানলৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষৰ নটিফিকেশ্যন বেলটো প্ৰেছ কৰি অল কৰি ৰাখিব যাতে আমি দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন সঠিক সময়ত লাভ কৰিব পাৰে। নমস্কাৰ সকলোকে, আজিৰ ভিডিঅ'টোলৈ মই বিশ্বজিৎ বৰাই স্বাগতম জনাইছোঁ। প্ৰথমে আমি সেৱাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে পৰীক্ষা বাতিল সম্পৰ্কত যি বক্তব্য প্ৰকাশ কৰিছে আপোনালোকক জনাব বিচাৰিছোঁ। মই সেৱাৰ ফালৰ পৰা এইটোৱে ক'ব পাৰোঁ যে আমাৰ ক্ষেত্ৰত এটা সেৱা আৰু CBSEৰ লগত কেতিয়াও তুলনা নহয়। CBSE যিবিলাক স্কুল থাকে সেইবিলাক এটা চহৰ অঞ্চলত বা হেৰি অঞ্চলত থাকে, কিন্তু আমাৰ যিবিলাক স্কুল আছে এইবিলাক গ্ৰামাঞ্চলতো থাকে। দ্বিতীয়তে আমাৰ এটা আৰু ডাঙৰ সমস্যা আছে যে এই বছৰ ধৰক আমাৰ 4,39,000 ষ্টুডেণ্ট আছে, তাৰে 3 লাখ ষ্টুডেণ্ট হ'ল ৰেগুলাৰ ষ্টুডেণ্ট, বাকী 1,50,000 ষ্টুডেণ্টেই 40,000 পৰা 50,000 ষ্টুডেণ্টেই যিবিলাকে আগতে বেয়া কৰিছিল তেওঁলোকৰ তাৰো আছে। গতিকে আমি যিকোনো প্ৰকাৰে পৰীক্ষা পাতিবই লাগিব এটা এছেছমেণ্টৰ কাৰণে। এতিয়া নিৰ্ভৰ কৰিছে পৰিস্থিতি লৈ, আৰু সেই পৰিস্থিতিটো ডেফিনেটলি আমি নিৰীক্ষণ কৰি আছোঁ, আৰু ছাৰে কৈছে যে আমি স্বাস্থ্য বিভাগৰ লগত আলোচনা কৰি আছোঁ। আমি ইতিমধ্যেই আলোচনা কৰিছোঁ। যেতিয়া সেৱাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনৰ বক্তব্যৰ পৰা এই কথাটো স্পষ্ট হৈ পৰিছে, যদিহে কোভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে আৰু ৰাজ্যৰ স্বাস্থ্য বিভাগে যদি অনুমতি প্ৰদান কৰে তেতিয়া মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে সম্পূৰ্ণভাৱে প্ৰস্তুতি চলাই ৰাখিছে সেৱাৰ কৰ্তৃপক্ষই। আৰু শিক্ষামন্ত্ৰীগৰাকীয়েও গুৰুত্বপূৰ্ণ বক্তব্য প্ৰকাশ কৰিছে, যদিহে স্বাস্থ্য বিভাগে অনুমতি প্ৰদান নকৰে তেন্তে বাতিল কৰিব লাগিব এই বৰ্ষৰ মেট্ৰিকৰ লগতে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। আমি শিক্ষামন্ত্ৰীগৰাকীৰ বক্তব্য আপোনালোকক শুনাব বিচাৰিছোঁ। ৰিভিউ কৰিছোঁ আমাৰ শিক্ষা বিভাগ আৰু আমাৰ সেৱা। আমি 15 দিনৰ নটিছৰ ভিতৰত আমি পৰীক্ষা পাতিবৰ কাৰণে সাজু হৈ আছোঁ, কিন্তু পৰীক্ষা হ'বনে নহ'ব এইটো নিৰ্ভৰ কৰিব আমাৰ পৰিস্থিতিৰ উন্নতি হয় নে অৱনতি হয়। আৰু পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমাৰ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ অনুমতি আমাক লাগিব। গতিকে এতিয়া এইকেইদিন চৰকাৰে যিখিনি বিধি দিছে এই বিধিখিনি কঠোৰভাৱে পালন কৰি পৰিস্থিতিৰ উন্নতি সাধন কৰাৰ কাৰণে সকলোকে অৱদান আগবঢ়াবলৈ মই অনুৰোধ জনাওঁ।